যুৱতী আমাক লাগিব। এই বছৰ আমি অসমত 1.5 লাখ চৰকাৰী চাকৰি দিলো। কি দিলো? চাকৰি দিলো। তাৰ মানে আমি কি কৰিলো? কৰ্মচাৰীক নিযুক্তি দিলো। কিন্তু এজন কৰ্মচাৰীয়ে বেলেগক চাকৰি দিব নোৱাৰে। তেওঁ নিজে চাকৰি কৰিব। কিন্তু আপোনালোকে যদি এখন দোকান দিয়ে, আপোনালোকে যদি এটা জেচিবি লয়, আপোনালোকে যদি সৰু সুৰা কৰবাত কাম কৰে, অকলেতো কৰিব নোৱাৰিব, লগত এজন দুজন ল'ৰা ৰাখিবই লাগিব। তাৰ মানে আপোনালোক হল যদি সফল হ'ব পাৰে, আপোনালোকে নিয়োগৰ সৃষ্টি কৰিব। আমি আপোনালোকক কৰ্মচাৰী বনোৱা নাই, আমি আপোনালোকক মালিক বনাই আছো, যাতে আপোনালোকৰ তলত 2জন কৰ্মচাৰী থাকিব পাৰে। আজি যদি 1 লাখ ল'ৰা ছোৱালীয়ে কিবা এটা ব্যৱসায় আৰম্ভ কৰে, ৰেষ্টুৰেণ্ট খোলে, হোটেল খোলে, বিউটি পাৰ্লাৰ খোলে, যি কৰক, 2জনকৈ যদি ল'ৰাকো আপোনালোকে লগত ৰাখে, 1 লাখক 2 দি পূৰণ কৰিলে কিমান হল? 2 লাখ হল। আমি উদ্যোগ আনিলো, জাগিৰোডত সেমি কণ্ডাক্টৰ আহিলে, 30,000 ল'ৰা ছোৱালীয়ে তাত কাম কৰিব। 30,000 ল'ৰা ছোৱালীয়ে যদি তাত কাম কৰে, তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে স্কুল লাগিব, মহিলাক বিউটি পাৰ্লাৰ লাগিব, পুৰুষক চুলি কটাৰ ব্যৱস্থা লাগিব, ৰেচন লাগিব, খোৱা বস্তু লাগিব, ড্ৰাই ক্লিনাৰ লাগিব, ফলৰ দোকান লাগিব, গাখীৰৰ দোকান লাগিব। চাপৰত আমাৰ তাপবিদ্যুৎ প্ৰকল্প হৈ আছে, 50,000 কোটি টকাৰ বিনিয়োগ হ'ব। অকল ৰেল ষ্টেচনৰ পৰা চাপৰৰ মাজত কয়লা আপ এণ্ড ডাউন কৰিবৰ কাৰণে 200খন ট্ৰাক লাগিব। এই কামবিলাক কোনে কৰিব? উদ্যোগত কৰ্মচাৰীয়ে কাম কৰিব। আকৌ উদ্যোগক সেৱা কৰিবৰ বাবে আমাক যুৱ ব্যৱসায়ী লাগিব। কেণ্টিন হ'ব, গ্ৰচাৰী দোকান হ'ব। আমি এই কথাবোৰ চিন্তা নকৰাৰ কাৰণে সাধাৰণতে বাহিৰৰ পৰা মানুহ আহে, এই কামবিলাক বাহিৰৰ পৰা অহা মানুহসকলে কৰে। এতিয়া আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ব্যৱসায় আৰু অৰ্থনীতি, আমি দুইটাই আমাৰ হাতত ল'ব লাগিব। নহলে আমাৰ জাতিটো এটা সময়ত নোহোৱা হৈ যাব। অসমীয়া ল'ৰা ছোৱালীয়ে আজিকালি 35 বছৰ নোহোৱালৈ বিয়া নাপাতে। ল'ৰা ছোৱালী জন্ম দিবই নোখোজে, ভুলতে যদি এটা জন্ম হল আৰু। লাহে লাহে সংখ্যাটো আমি কমি আহিছো, আৰু আমি কি কৰিছো? মাটি বিক্ৰী কৰি 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 আমি বাহিৰলৈকে আহি আছো। ধুবুৰীত আছিলো, বিক্ৰী কৰিলো, বঙাইগাঁৱত আছিলো, বিক্ৰী কৰিলো, ধুবুৰীত আছিলো, বিক্ৰী কৰিলো, দলগাঁও মঙলদৈত আছিলো, বিক্ৰী কৰিলো। আমি বাহিৰলৈকে ওলাই ওলাই গৈ আছো। কিয়? আমাৰ হাতত ব্যৱসায় নাই, অৰ্থনীতি আমাৰ হাতত নাই। তাৰ কাৰণে মাটি বিক্ৰী কৰি কৰি আজি অসমীয়া মানুহৰ হাতত মাটি নোহোৱা হৈ গ'ল। আমাৰ জাতিটোৱে 3য় আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰি কৰি আমাৰ জাতিটো কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। যদি এছাম কাম কৰিব পৰা উদ্যোগী যুৱক যুৱতীক আমি সৃষ্টি কৰিব নোৱাৰো, আমাৰ জাতিটোৰ ভৱিষ্যত অত্যন্ত বেয়া হ'ব, আৰু আমি নিজৰ মাটিতে এদিন আমি ভগনীয়া হ'ম। সেইকাৰণে আমাৰ চৰকাৰৰ প্ৰচেষ্টা যে আমি উদ্যোগীকৰণ কৰিম, চৰকাৰী চাকৰি সৃষ্টি কৰিম, লগতে
আমি এছাম সফল ব্যৱসায়ী আৰু এণ্টাৰপ্ৰেনিয়ৰ উদ্যোগী উদ্যমিতা থকা যুৱক যুৱতীক আমি নিৰ্মাণ কৰিম। কেইদিনমান আগতে গুৱাহাটীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে, তাতে মই কৈছিলো যে এইবাৰ আমি 1.5 লাখ ল'ৰাক চাকৰি দিলো, অহাবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। এইবাৰ আমি উদ্যমিতা অভিযান বা CM888 আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিলো, অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। তাৰমানে প্ৰত্যেক সমষ্টিত কিমান ল'ৰা ছোৱালী হ'ব? প্ৰায় 10ৰ পৰা 12,000 ল'ৰা ছোৱালীক আমি এনেকে আগবাঢ়ি যাবলৈ আমি সুবিধা দিম। আমাৰ কৰিব পৰা শক্তি যোৱা 5 বছৰত আমি যিমান কৰিলো, অসমখনক এটা পৰ্যায়লৈ আমি লৈ আহিলো। এই 5 বছৰত বহুত উদ্যোগ আহিব, ডেভেলপমেণ্ট হ'ব। আজি ইয়াতে বিশ্বনাথ জিলাৰ ল'ৰা ছোৱালী আহিছে। কোনে কল্পনা কৰিছিল যে ব্ৰহ্মপুত্ৰৰ তলেদিও সুৰংগ হ'ব পাৰে অসমত? কোনেওতো কল্পনাও কৰিব পৰা নাছিলে। আজি আমি মানুহে কল্পনা কৰিব নোৱাৰা কাম কৰিছো। এতিয়া আপোনালোকে চিন্তা কৰক, গহপুৰত সুৰংগ নিৰ্মাণত কিমান খৰচ হ'ব? 18,000 কোটি টকা। তাত কিমান কাম ওলাব? শিল দিয়া মানুহ লাগিব, চিমেণ্ট দিয়া মানুহ লাগিব, কাম কৰা মানুহ লাগিব। কন্ট্ৰেক্টৰে ক'ৰ পৰা মানুহ আনিব? ধুবুৰীৰ পৰা মানুহ আহিব, বৰপেটাৰ পৰা আহিব। এইবাৰ আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব শিকিব লাগিব, যে আমি কাম কৰিম, বেলেগক কাম কৰিব নিদিওঁ। আমি এটা কৰ্মমুখী জাতি নিৰ্মাণ কৰিব লাগিব। মই কাকো বেয়া নাপাওঁ মনেদি, কিন্তু অসমীয়া হিচাপে মোৰ তেতিয়া বেয়া লাগে যেতিয়া আমাৰ মিয়া মুছলমান সকলে প্ৰেছ কনফাৰেন্স কৰি কয় যে আমি যদি কাম নকৰো অসমীয়া খাব নোপোৱা হ'ব। এইটো আমাৰ জাতিটোৰ কাৰণে কিমান ডাঙৰ এটা বদনাম আপোনালোকে চিন্তা কৰক। ধিঙত যেতিয়া এটা ধৰ্ষণ ঘটনালৈ গণ্ডগোল হৈছিলে, আপাৰ আছামৰ মানুহে তাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেতিয়া তেওঁলোকে নগাঁৱত প্ৰেছ কনফাৰেন্স কৰি কৈছিলে যে আমি আপাৰ আছামত আজিৰ পৰা আৰু মাছ নপঠাম, মানুহে মাছ খাব নাপাব। তাৰমানে আপোনালোকে চিন্তা কৰক, যিবিলাক মানুহে এদিন বাংলাদেশৰ পৰা অন্ন বস্ত্ৰৰ সংস্থাপনত অসমত আহিছিল, এতিয়া তেওঁলোকে অসমীয়া কয় যে আমি কাম নকৰিলে তহঁতি খাব নোৱাৰ। তাৰমানে কিমান পৰিৱেশৰ পৰিৱৰ্তন। নিজৰ মাটিতে আজি আমি বেলেগৰ কথা শুনিবলগীয়া হৈছে যে আমি যদি কাম নকৰো তহঁতি খাব নোপোৱা হ'ব। আমি যদি খেতি নকৰো, খেতি কৰা মানুহ নাপাবি। আমি যদি মাছ উৎপাদন নকৰো, তহঁতি মাছ খাব নাপাবি। আমি যদি গাখীৰ নিদিওঁ, তহঁতি গাখীৰ খাব নাপাবি। আমি যদি শাক পাচলিৰ খেতি নকৰো, তহঁতি আলু, বন্ধাকবি, ওলকবি খাব নোৱাৰিবি। আজি কাৰ্যত এইটোৱে হৈছে, আৰু আমাৰ অসমীয়া মানুহে এই কথাবোৰ নীৰৱে শুনে। শুনি কি কয় যে সিহঁতি নকৰিলে কাম কোনে কৰিব? কি ভগৱানে আমাক 2টা ভৰি দিয়া নাই? ভগৱানে আমাক 2খন হাত দিয়া নাই? তেওঁলোকেও কাম কৰক, আমি বাধা দিয়া নাই, কিন্তু আমি কাম কৰিব নোৱাৰো বুলি এই বদনামটো আমি কেনেকে ল'ব পাৰো? আজি আমাৰ তেজপুৰত 10ডাল 20ডাল লেচু গছ লগালেই আমি কিমান টকা উপাৰ্জন কৰিব পাৰো, কিন্তু আমাৰ অসমীয়া মানুহে আকৌ লেচু গছ কেইডালো তেওঁলোকক ভাড়াতহে দিব। ফলত কি
হৈছে মঙলদৈৰ পৰা যিসকল আহিব বুজি পাব যে মঙলদৈ টাউনত হিন্দুৰ কাম হৈছে খালি মাটি বিক্ৰী কৰা, কিনা মানুহ নাই। আমাৰ অসমত আজিকালি মাটি বাৰী হিন্দুৰ পৰা মুছলমানত বিক্ৰী হলে, মুছলমানৰ পৰা হিন্দুত বিক্ৰী হলে মোৰ পাৰমিশন ল'ব লাগে। 100টা যদি ফাইল আহে 10টাহে হিন্দুৱে কিনা আহে, 90টা হিন্দুৱে বিক্ৰী কৰা ফাইল আহে। কাৰণ কি? আমাৰ লগত টকা নাই, ব্যৱসায় নকৰিলে টকা ক'ৰ পৰা আহিব? আমি গালি পাৰিব পাৰো, কিন্তু কাম কৰেতো কাম কৰেই। সেইকাৰণে মইতো ক'ব নোৱাৰো যে তই কাম নকৰিবি, তই যদি কাম নকৰ কোনে ইয়াতে মাছ দিব? আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ক'ব লাগিব ঠিক আছে তেওঁলোকে কৰক, কিন্তু তেওঁলোকে যদি এটা ফিচাৰী বনাইছে আমিও 2টা ফিচাৰী আমিও বনাম। জয়াই অসম ক'লে কোনোবা জাতি বাচিব পাৰে নেকি? জয়াই অসমটোতো মন্ত্ৰ নহয় যে উচ্চাৰণ কৰিলে ভগৱানে আমাক আহি দি থৈ যাব, যা দিলো ফু মাৰি দিলো, তই জয়াই অসম কৈছ। আন্দোলনৰ সময়ৰ পৰাই অসমীয়া ল'ৰা ছোৱালীয়ে কাম নকৰি শ্লোগান দিব শিকি গ'ল। ভাল ভাল শ্লোগান দিয়ে। শ্লোগানে এটা জাতিক জীয়াই ৰাখিব নেকি? কামৰ কাৰণে এতিয়া আমি আগবাঢ়ি যোৱাৰ সময় হ'ল। আৰু যদি কৰ্মমুখী আমি নহওঁ আমাৰ জাতিটো কেতিয়াও জীয়াই থাকিব নোৱাৰে। আগত কমপ্লেইন আছিলে টকা দি চাকৰি ল'ব লাগে, কমপ্লেইন খতম। কাম কৰিব খোজো টকা ক'ত পাম? এতিয়া টকাও আপোনালোকৰ হাতত দিলো, আৰু কি কৰিব পাৰিম? বোলে মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা ভাতটো বনাই খুৱাই দিব লাগে, সেইটো হলে বেলেগ কথা। কিন্তু পৰিৱেশ এটা আমি আপোনালোকক দিছো, আৰু পৃথিৱীত কোনো চৰকাৰ নাপাব যোনে ইমান খোল্লা কৰি অসমীয়াৰ হৈ কথা কৈ থাকে। মোৰ ওপৰত গোটেই ভাৰতত কিমান কেছ হৈছে তাৰ হিচাপ নাই এইবিলাক কথা কৈ থাকো কাৰণে। কিন্তু কিয় কওঁ? কাৰণ নিজৰ চকু দি এটা জাতি ধ্বংস হোৱাটো দেখা পাব নোৱাৰি। সেইকাৰণে আপোনালোকে সুযোগ লওক, পুৰা সুযোগ লওক। চৰকাৰৰ কাম কাজ আপোনালোকে কৰক, ব্যৱসায় আপোনালোকে কৰক, আৰু উৎপাদন আপোনালোকে কৰক। আমি কাকো মানা নকৰো, তেওঁলোকো কৰক, কিন্তু আপোনালোকেও কৰক। কাৰণ নিজৰ জাগাত কাম কৰাৰ অধিকাৰ আমাৰ প্ৰথম আছে, কাৰণ আমাৰ দেশ এইখন আমাৰ ৰাজ্য। এই কথাবোৰ যদি আমি অনুভৱ কৰিব পাৰো, এই কথাবোৰ যদি আমি বুজিব পাৰো, আমাৰ ৰাজ্যখন আগবাঢ়ি যাব, জাতিটো জীয়াই ৰাখিব পাৰিম। আৰু এইটোৱে অসমীয়াৰ শেষ সময়। আমাৰ অসমত ইমান বাওপন্থীৰ সৃষ্টি হৈছে, আমাৰ অসমত ইমান তথাকথিত ধৰ্ম নিৰপেক্ষ ব্যক্তিৰ জন্ম হৈছে, আমাৰ পিছত হয়তো আৰু অসমীয়াৰ কাৰণে কথা কোৱা ৰাজনৈতিক দল আৰু নাথাকে। আজি মই ৰাতিপুৱা এছেম্বলিত কৈছো যে কেতিয়ানো শংকৰ আজান হৈ গ'ল আমিতো গমেই নাপালো। হ'ব লাগিছিল কি শংকৰ মাধৱ, ক'ব নোৱাৰাকৈ শংকৰ আজান হৈ গ'ল। এতিয়া আমি গুৱাহাটীত এটা উদ্যান এখন বনাইছো, শৰাইঘাট ৰণ স্মৃতি উদ্যান। মই আহোমৰ সাঁচিপাত চালো যে লাচিতৰ লগতনো কোনে কোনে যুঁজিছিল, আমি নামবিলাক লিখিলো। লাচিতৰ লগত যুঁজা মানুহৰ নাম কি সাঁচিপাতত লিখা আছে, মিৰি সন্দিকৈ, হৰনাথ, নৰনাথ। আমি নামবিলাক লিখিছো, অহা 7 দিনত উদ্বোধন হ'ব। কিন্তু যিবিলাক নাম আমি সাঁচিপাতত চাই লিখিলো সেইবিলাক নামটো আমি শুনাই নাছিলো, আমি বাঘ হাজৰিকাৰ নামহে শুনি আছিলো। মিচিং মানুহ এজন যে লাচিতৰ প্ৰধান উপসেনাপতি আছিলে, আমাকতো হিষ্ট্ৰীত কোৱাই হোৱা নাছিলে। মই চেক কৰিলো, হয় কথাটো। এই কথাবিলাক আমাৰ অসমত মানুহে
আমাক আফিং কানি খুওৱা দি আমাৰ জাতিটোৰ বুৰঞ্জীও পৰিৱৰ্তন কৰি পেলাইছিল। আজি আপোনালোকে চিন্তা কৰক, আমি আমাৰ অসমত এজন অসমীয়াই যদি এক কথা মাটি দখল কৰে, ডিচিৰ নটিচৰ পিছত নটিচ আহিব। আৰু তেওঁলোকে কিমান দখল কৰি ৰাখিছিলে? 40 লাখ বিঘা মাটি। মোৰ যদি মই কবাত 1 বিঘা মাটি দখল কৰো, কিমান অত্যাচাৰ হ'ব ডিচি এছপিৰ পৰা। কিন্তু তেওঁলোকে কিমান দখল কৰিলে? 40 লাখ বিঘা। কোনো চাওঁতাই নাই। ওৰাঙতো দখল কৰিলে, কাজিৰঙাতো কৰিলে। আমাৰ মানুহে কাজিৰঙাত মাটি দখল কৰাৰ সাহস কৰিব পাৰিব নেকি? বৰখুটি, লামডিং, ইটো সিটো আমি কিমান উলিয়ালো? 1.5 লাখ বিঘা। আৰু অহাবাৰ মই কিমান খালী কৰিম বুলি কৈছো? 5 লাখ বিঘা। এনেকে কোৱা মুখ্যমন্ত্ৰী নাপাব আৰু ডাইৰেক্ট কোৱা যে 1.5 লাখ খেদিলো আৰু 5 লাখ অহাবাৰ খেদিম। কিন্তু নিজে কিনা মাটিৰ পৰাতো মই খেদিব নোৱাৰো, পাৰিম জানো? গতিকে নিজে কিনা মাটিততো মোৰ অধিকাৰ নাই। আমি বেদখলৰ পৰাহে খালী কৰিব পাৰো। যদি আমাৰ মানুহে মাটি বিক্ৰী কৰি থাকে, আমি ক'ৰ পৰা ৰাতিটোক ধৰি ৰাখিম? কিন্তু টকা নহলে ছোৱালীৰ বিয়া পাতিবতো বিক্ৰী কৰিবই লাগিব। ল'ৰাক পঢ়াবৰ কাৰণে বিয়া পাতিবই লাগিব। গতিকে অসমীয়াই এতিয়া টকা ইনকাম কৰিব শিকিব লাগিব। অসমীয়ায়ো ব্যৱসায় কৰিব শিকিব লাগিব। অসমীয়ায়ো কপালৰ ঘাম মাটিত পেলাই কাম কৰিব শিকিব লাগিব। আৰু সেই কাৰণেই মই এই CM-AAA আঁচনিখন আনিছো। পিছত যদি লাগে নহয় মামা 2 লাখ কম হৈছে, আৰু 1 লাখ দিয়ক, মই আৰু 1 লাখ দিব ৰাজি আছো, কোনো কথা নাই। কিন্তু আপোনালোক এই টকাটো ভালকৈ খৰচ কৰিব। বোলে মই বিজেপিৰ মণ্ডলৰ আছো, বুথত আছো, গতিকে এনেই দিছে মোক, এইটো নহয়। বিজেপি বুলি টকাটো পাব পাৰে, কিন্তু কাম কৰিব লাগিব। হ'ব, বুজি পালে গোটেইখিনিয়ে? পাৰ্টিয়ে ৰাস্তা দেখুৱাব পাৰে, কিন্তু আমি সুবিধাটো নিজে সৃষ্টি কৰিব লাগিব। আজি আমি ইয়াতে 6,000 ল'ৰা ছোৱালীক 1 লাখ দিছো। অহাবাৰ 1 লাখ দিব আহোঁতে 2,000 থাকিব। 4,000 কি কৰিলে? মটৰচাইকেল, মোবাইল কিনি ললে। সেইটোতো নহব। সেইকাৰণে অহাবাৰ যাতে মই 1 লাখ দিওঁতে 6,000 ইনটেক্ট থাকে। পাৰিব নে নোৱাৰিব? অলপ লাহেকৈ কৈছে, মটৰচাইকেল কিনাৰ ইচ্ছা আছে নেকি? পাৰিব নে নোৱাৰিব? পাৰিবই লাগিব। এই সময়তে আমি জাতিটোক পুনৰ নিৰ্মাণ কৰিব লাগিব আৰু অসমখন আমি সুজলা সুফলা কৰি গঢ়ি তুলিব লাগিব। এইখিনিয়ে ক'বলগীয়া আছিলে, বেছি দীঘলীয়া নকৰো। কেইখনমান চেক দিম, ৰাষ্ট্ৰীয় সংগীত, তাৰ পিছত আপোনালোকে ধুনীয়াকৈ চেক লৈ ঘৰলৈকে যাব। 3 দিনৰ কাৰণে নিজৰ জিলাতে সৰু ট্ৰেইনিং হ'ব আৰু 25,000 পাব। আৰু অহাবাৰ আমি আৰু 1 লাখ ল'বৰ কাৰণে ইয়াতে উপস্থিত হ'ম। হ'ব? কিন্তু আৰু 1 লাখ পাবৰ কাৰণে বিজেপি জিকিব লাগিব নে নালাগিব? বিজেপি জিকিব লাগিব নে নালাগিব? হ'ব, জিকিব নে নাই? পাক্কা জিকিব? পাক্কা জিকিব? ঠিক আছে, એટલે মোৰ লগত ক'ব, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।